গেল ভাটি আৰু কেইদিনমান পিছত এৰি যাব আমাৰ দুয়োকে মাজনী মামনি জানমণি জোনবাই বহি খোৱা হোমে খোৱা কত কি আঁচনি তাৰ আগতে আমি দুগজু ক'ৰবাত ফিমেলিৰ গুটি গজা দি হৈ দেখি তই মোক ইনচাল কৰা ন দেহাত মাংস নাই বুলি মাংস নহ'লেও হাত দি আছে 100 কেজি সেই হাত দি মৰাণ দিন তোক মই কামি এৰা জকৰি জকৰি গাই বাই পাপা আচ্ছা হৈ গেল না আৰু গানটো লিখিছিলি তই হা গানো লিখিছিলি গানো লিখছোঁ তো গানটো গাই দিয়ে এবাৰ গানটো এটা নাগাওঁ নেকি গাও গাব না গাই গাই গাব কাৰণ হাপাৰ গান কোনেও শুনা নাই আজি শুনিম মৰা বুলত দৰে হয় আৰু নাই বুলি দেচোন গা গানে এবাৰ বজাব পাৰবি অলপ মাইনাছ চাইনাছ নাই কিন্তু অলপ নকল কৰিম দেই মই হেল্ল' গাঁৱে গাঁৱে কিমান চাবা মহিলাৰে গোট বাইদেউ হাতৰ ভণ্টি বেগত খমখমীয়া নোট বন্ধন গোটৰ বাইদেউ হাতত ফোৰজি মোবাইল ফোন গিৰিয়েক হাতে হাজিৰা কৰি মাৰি থাকে লোন সপ্তাহে সপ্তাহে গণ দিব লাগে কেনেকুৱা নীতি খং উঠিলে মেনেজাৰটোকে দিন বাপেকে ভুটি শ্ৰী কৃষ্ণই কৈছিল হেনো গুণা ডুবি গল ৰাসলীলাখন শেষ হ'ল বুলি নামাৰিবি মন গলিৰ যুগত লগ কমাতো বন্ধন গোটত গৈ তোমালোকৰ মাজলৈ যাম মই কিলো বিচাৰ হৈ দাদা মাল খাই আহি লাং খাই পৰি নাথাকিবি ভাই আজিকালি ধৈনীবোৰৰ কোনো বিশ্বাস নাই আধা মৰা হাপা মই ক'লে কথা ওলাই বেছিকে গলি বাইদেউ হাতে দিব মোক ধুলাই আধা গেছো বাইদেউ হাতে ঢিলাই দিব বুলি গানটো বাদ দিলে নেকি কৈ লাগে তাতে এটা বাইদেউ এটা গল্টি কৰি দিছোঁ তেতিয়াৰ পৰা এটা হাইনে মাৰাই নিতো হয় নেকি আচ্ছা তোক মই কেইটামান প্ৰশ্ন কৰিম হা প্ৰশ্ন তাৰপিছত মই প্ৰথমতে কেঞ্চেলেশ্যন 3টা সুধিম ৰাইজৰ আগত তই বহুত জানা কৰি থাক ইংলিছ ইজ এ মাই ফেভাৰেট ছাবজেক্ট হয় নেকি ইংলিছত কবি ইংলিছত কেঞ্চেলেশ্যন কৰিব লাগিব মই অসমীয়াত কৈ দিছোঁ এখন ফেন এজন মানুহে এখন হাতেৰে বেণ্ড কৰি দিব পাৰে হাজলগে দিব পাৰে আখান ফেন এটা মানুহ আখান হাতে দি হাজলগে দিব পাৰে ইংলিছত কৰা কেঞ্চেলেশ্যন তামাম সহজ একবাৰে কম কিন্তু ক এ মেন এ হ্যান বেন ফেন কি একবারে আৰু এবাৰ এ মেন এ হ্যান বেন ফেন মেন আচ্ছা বাৰু আমাৰ যে ধান কৰোৱা হুলাবাৰী বুলি কয় হুলাবাৰী কি বস্তু কেনেকুৱা বহলাই কোৱা ইংলিছত হুলাবাৰী A bamboo is one side kekla, two side junga. Getting to that hanot tangdi it is the hulabari. Wow. Edi zulka hata sapori, lage. Husine nai. Bhal laise. Acha aro kholu dorkina mas noladi goi ase. Eto ekdom sahaj. Kholu dorkina mas noladi mas naladi goi ase. Little dorkina mas going this nala. কি লিটল দৰকে মাছ গোয়িং দিছ নালা আচ্ছা এইবাৰ তোক প্ৰশ্ন কৰিম মই ইংৰাজীত নেকি ইংৰাজীত প্ৰশ্ন অসমীয়া দে কবি কেই প্ৰকাৰৰ আৰু কি এইবিলাক চবেই জানে আজিকালি কবিৰ চিজন কবি 3 প্ৰকাৰ যেনে ওল ফুল আৰু বান্ধা ফুল আৰু বান্ধা ওলকবি কাক বলে ওলকবি যিগিলা কবিয়ে কবিতা লেখি ওল হৈ গৈছে তাকে ওলকবি বলে আচ্ছা এইটোৱে কথা আচ্ছা বান্ধাকবি যিগিলা কবিয়ে
কেৱল মাত্ৰ বন্ধুৰ দিনত কবিতা লেখে তাকে বন্ধাকবি বোলে। হয় নেকি? অঁ। ফুলকবি? যিগিলা কবিয়ে ফুল টাইম কবিতা লেখে মোৰ দৰে তাকে ফুলকবি বোলে। হয় নেকি? আচ্ছা বাৰু, পৃথিৱীখন আটাইতকৈ ধুনীয়া মানুহ কোন কোৱা? পৃথিৱীৰ আটাইতকৈ ধনী মানুহ ধনী মানুহ খুচকৱালা কি? খুচকো বেপাৰী আপিগিলা হাত পাতে নহয় এনেকৈ। আৰে ভাই, পৃথিৱীতকৈ আটাইত ধনী মানুহ ফুচকা বেপাৰী কেনেকৈ হ'ব পাৰে? গধূলি হাত পাতি থাকে কোনে? আপি আপা চবেই, সেইকাৰণে সিয়ে ধনী মানুহ। হয় নেকি? অঁ, আচ্ছা দুনিয়াৰ পাল্টি গৈছে আজিকালি। আচ্ছা, এটা কথা কচোন, গছৰ পকা ফলবিলাক তলত কিয় সৰি পৰে, ওপৰত কিয় নাযায়? খাৱা মানুহ তলত আছে নহয়, সেইকাৰণে তলত পৰে। ওপৰত থাকিলে ওপৰত গেলে। হয় নেকি? অঁ। আচ্ছা।